অসমৰ পুৰণি নাম কি? অসমৰ পুৰণি নাম হ'ল কামৰূপ। অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? অসমৰ প্ৰাচীনতম শাসকগৰাকী হ'ল মহীৰংগ দানৱ। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজা হ'ল শালস্তম্ভ। অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথম গৰাকীৰ নাম কি? মহেন্দ্ৰ বৰ্মন। কোন ৰজাই কুণ্ডিল নগৰ পাতিছিল? ভীষ্মক ৰজাই কুণ্ডিল নগৰ পাতিছিল। কোন ৰজাৰ মৃত্যুৰ পিছত বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? ভাস্কৰ বৰ্মনৰ। বৰ্মন বংশৰ কোন গৰাকী ৰজাৰ শাসন কালত হিউৱেন চাঙে ভাৰতলৈ আহিছিল? ভাস্কৰ বৰ্মনৰ শাসন কালত। বৰ্মন বংশৰ পিছত কামৰূপত কোন বংশৰ শাসন প্ৰতিষ্ঠা হৈছিল? শালস্ত বংশৰ শাসন প্ৰতিষ্ঠা হয়। পাল বংশৰ প্ৰথম গৰাকী ৰজা কোন? ব্ৰহ্মপাল হ'ল পাল বংশৰ প্ৰথম গৰাকী ৰজা। কোন গৰাকী ভূঞা শাসনকৰ্তাই গোমত উপাধি গ্ৰহণ কৰে? নাৰায়ণে গোমত উপাধি গ্ৰহণ কৰে।